অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক বৈচিত্ৰ্য তথা আৰ্থ-সামাজিক দিশত গভীৰ সংকটৰ সৃষ্টি কৰিব এই আইনখনে। মানে কিয়নো অসমৰ জনসাধাৰণৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ নাইকিয়া হৈ যাব। সেইকাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ আজি যিখন খচৰা, এই খচৰা আইনখন আমি প্ৰতিলিপি দাখিল কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, এই আইনখন কোনো ক্ষেত্ৰত বলবৎ অসমত হ'ব নালাগে। আৰু যদি হয় কিন্তু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ইয়াতকৈ জংগী হিচাপে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। অধিসূচনা বাতিল কৰক।